হেল্ল' বন্ধু বান্ধৱীসকল, এয়া চাওকচোন আমাৰ বহু যুগৰ পুৰণীয়া ৰত্নাৱলী নামঘৰ। দেখিছেনে? যোৰা নামঘৰ আছে। বহুদিনীয়া পুৰণি নামঘৰ। এযোৰা এযোৰা আৰু ইজন এজনা দুইজনা। ৰত্নাৱলী থান বুলি কয়, নাম কীৰ্তন হৈ থাকে। ৰত্নাৱলী নামঘৰৰ পিছলৈ এইজন বগা যে দেখিছেনে, এইটো হ'ল শিৱ মন্দিৰ আৰু এইটো হ'ল মেইন মন্দিৰ। ৰত্নাৱলী থান বুলি কয়। সেই চাওকচোন, শ্ৰী শ্ৰী ৰত্নাৱলী থান। কৃষ্ণ। মই আপোনালোকক বাটৰ পৰাই দেখাইছোঁ, ভিতৰলৈ মই নাই সোমোৱা, বাটৰ পৰাই দেখাইছোঁ। পৰিৱেশটো দেখিছেনে, কিমান ভাল লগা সেউজীয়া পৰিৱেশ। ৰত্নাৱলী নামঘৰ কিনাৰতে আমাৰ কপুলী নদীখন আছে।